हेलो फ्रेंड আজি যাব ওলালো মন্দিৰ দৰ্শন কৰিবলৈ দমাহিৰ দিনা ভোগেশ্বৰ মন্দিৰ যাম বলক আমি এতিয়া গৈ থাকো এতিয়া গাড়ীখন গেৰেজৰ পৰা ওলাইলো আপোনালোকক দেখাই আছো ভোগেশ্বৰ মন্দিৰ আজি আও আমাৰ ধুনৈ কি আগতে বহি আছে গাড়ী তুমিও যাবা মন্দিৰত হয় নেকি বলক এতিয়া আমি সকলোৱে যাম আপোনালোককো লৈ যাম Through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways, and on we'll go. চাওক আপোনালোকে দেখাই পাইছে বহুত গাড়ী বহুত দূৰৰ পৰা মানুহ আহিছে যে আজি বহুত জাম হ'ব ইয়াত বহুতে ভিৰ হ'ব बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है এয়া আমি আহি পাই গলো শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰৰ মেইন গেটখন উজান ওলোৱাত আছে ভোগেশ্বৰ মন্দিৰ এয়া মন্দিৰৰ গেটৰ পৰা আমি ভিতৰত সোমালো এইখিনিত যাম নাই রই রই তোমাকে বই বই যাবগে কই কই কাষতে কাষতে গৈ গৈ পাম যেন গাই গাই গানকে চাই চাই তোমাকে তোমাকে মোৰ মন সাগৰৰ দৰে দোৱে দোৱে নাচে ভাগি ভাগি আহে পৰাণতে মানুহ চাওক কিমান মানুহ আহিছে আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ সৰু মানুহ সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম ফটা কাগজতে সপোনবিলাক আঁকিম মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমি সকলো পিনে মানুহে মানুহ এইপিনে দলং এখন বেয়া হৈছে হয়তো বনাব চাগে সেইটো কাৰণে এনেকুৱা কৰিছে বাপৰে বাপ কিমান মানুহ হাজাৰ হাজাৰ মানুহ আছে কিমান মানুহ যে এয়া মন্দিৰৰ মূল দুৱাৰ মানুহ চাওক না কিমান মানুহ বাইক চাওক আপোনালোকে কিমান হাজাৰ হাজাৰ বাইক আছে মানুহ চাওক কিমান হাজাৰ হাজাৰ মানুহ আছে
এতিয়া আমি অলপমান তেল চাকি এইবিলাক লৈ লওঁ মন্দিৰত দিবৰ বাবে। এইটো হ'ল মেইন মন্দিৰ, ভোগেশ্বৰ মন্দিৰ। এইটোৱে আমাক আশীৰ্বাদ দিয়ক, ভগৱানে আশীৰ্বাদ কৰক, তেখেতসকলৰ সমাজে আগবাঢ়ি যাওক। দাদাক আমি ধন্যবাদ জনাইছোঁ আৰু আমি আগবাঢ়িছোঁ। মন্দিৰৰ ভিতৰৰ পৰা 360 ভিউ এটা চাই ল'ব। মন্দিৰত ফুলৰ দোকানো আহিছে। ৰঙা ফুল, হালধীয়া ফুল, বগা ফুল, সকলো ধৰণৰে ফুল পাব। ফুলনি মানে বাগিচা এনেকুৱাই কৰি পেলাইছে। হাই হাই নাৰ্চাৰী। এতিয়া আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। এতিয়া ঘৰলৈকে যাওঁ। মই পথাৰতে গাড়ীখন থৈ দিছিলোঁ, ভিতৰত নিব নোৱাৰিলোঁ, বহুত জাম হৈ আছিলে, সেইকাৰণতে পথাৰত থৈ দিলোঁ গাড়ীখন। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।